নিৰ্বাচন হোৱাৰ পাছতে উশালৈ পোৱা নাই বিভিন্ন অভাৱ অভিযোগ মানুহৰ দুৰ্দশা। এই সময়খিনিত মই কোকৰাঝাৰত যিহেতু ৰেল ষ্টেচনত নামিলোঁ, কোকৰাঝাৰতো আমাৰ কংগ্ৰেছ কৰ্মীসকল আহি ইয়াত আমাক এই সময়খিনিত দেখা কৰিছে। মই এই সময়খিনিত আপোনালোকক বেছি কথা ক'ব খোজা নাই, কাৰণ এতিয়া মই বানপানীত কবলত পৰা লোকসকলক দেখা কৰিবলৈ যাম। এই সময়খিনিত আপোনাৰ বানপানীৰ কথা সকলোৱে কৈ আছে, কিন্তু বহু ঠাইত বানপানীৰ পিছত আপোনাৰ গৰাখহনীয়া হয়, কিন্তু এতিয়া বহু ঠাইত বানপানী আৰু গৰাখহনীয়া একেলগে হৈ আছে। গতিকে এই সমস্যাবিলাক আমাৰ বহুতে বুজি নাপায়। বিশেষকৈ দিল্লীত গৰাখহনীয়া কথাখিনি ভালকৈ বুজি নাপায়। ফ্লাডটো আমি বুজাবলৈ কিছু কিছু ক্ষেত্ৰত সক্ষম হ'লেও আমাৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া বাকী ৰাজ্যবিলাকত ইমান বেছিকৈ নাই। আৰু সেইকাৰণে যে শ বিঘাৰ মালিক একেদিনাই যে ব্ৰহ্মপুত্ৰ হয় বা তাৰ উপনৈসমূহে উটাই লৈ গুচি যায়, বা পানীৰ মাজলৈ যে তেওঁলোকৰ 9 বিঘা মাটি লৈ যায়গৈ, নিমিষতে 100 বিঘা মাটিৰ মালিক যে ৰাস্তাৰ